যোৱা সোমবাৰে ময়ো পবিত্ৰ ভাদ মাহৰ নিয়মভাগ পালন কৰি আহিলোঁ। আচলতে প্ৰতি বছৰতে এই ভাদ মাহত কোনোবা এভাগ সত্ৰ বা নামঘৰত যোৱা হয়, কিন্তু এইবাৰ সময় আৰু লগ নিমিলাৰ কাৰণে অকল আমি দুটাই ৰাতিপুৱাই ওলাই দিলোঁ। আৰু ৰাইজ দেখিছেনে, আমাৰ গাড়ীৰ মাইলেজ প্ৰায় ৰাতিপুৱাই 25 কিলোমিটাৰ পাৰ লিটাৰ দিছে। আৰু এনেদৰে গাড়ীৰ মাইলেজৰ উপভোগ উঠাই আমি আহি পালোহি নগাঁও টাউন। আৰু অলপ সময়ৰ পিছতে বটদ্ৰৱা থানৰ মূল তোৰণ। আৰু গৈ পাই আমি প্ৰথমতে ধুতি কুৰ্তা পিন্ধি লৈ চাকি জ্বলাই থানৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু শৰাইখন আগবঢ়াই কুপনটো লৈ ল'লোঁ, কাৰণ ইয়াত কুপন নল'লে পিছত প্ৰসাদ নিদিয়ে। তাৰপিছত সত্ৰৰ ভিতৰত নামৰ শেষত সকলো ভক্তকে প্ৰসাদ দিলে আৰু আমিও লৈ ল'লোঁ। প্ৰসাদ খাই চিধাই গুচি গ'লোঁ শৰাই প্ৰসাদ দিয়া জেগালৈ। আৰু এইখন হৈছে বটদ্ৰৱা থানৰ নাম প্ৰসংগৰ সময় হৈছে, কোনোবা আহিব বিচাৰিলে এইখন চাই ল'ব পাৰিব। আৰু এইজোপা হৈছে গুৰুৰ দিনৰ পৰা থকা প্ৰায় 600 বছৰীয়া শিলিখা বৃক্ষ। আৰু লগতে এইভাগ হৈছে গুৰুজনে ব্যৱহাৰ কৰা পাদনাদ। শেষত আকাশী গংগাৰ পাৰৰ ঠাণ্ডা বতাহ জাকিৰ সোৱাদ লৈ আকৌ এবাৰ গুৰুজনাক সেৱা জনাই আমি দুইটা ঘৰমুৱা হ'লোঁ।